এয়া ভিউ চাওক কেনেকুৱা মজা। ভিউৱে মজা বেলেগ। হেল্ল' গাইজ, কি খবৰ? আপোনালোকে চাই আছে দীপকৰ এক্সমেৰখনি। আপোনালোকক দেখুৱাম আজি কাৰ্বি আংলঙৰ এতিয়া দাদাৰ লগত গৈ আছোঁ। এনেকুৱা ধূলি মাৰি গৈছে গাড়ী আৰু আকৌ যাওঁ বলক। বাকী এখন পাহাৰ দেখিছে আপোনালোকে কি সুন্দৰ। এয়া পাহাৰৰ মাজে মাজে গৈ আছোঁ। মঙলবাৰ ইয়ালৈ আহিছোঁ কাৰ্বি আংলং সেই আনাৰস খেতি। এয়া আমি পাহাৰৰ মাজে মাজে যাবলৈ লৈছোঁ। বলক গাইছে, এয়া লগত আহি আছে পেহা। এয়া আপোনালোকে দেখিছে চাইকেলত আহি আছোঁ ৰাইড কৰি। আৰু এতিয়া আজি ঘৰলৈ গৈ আছোঁ। বৰষুণ দি আছে। এয়া অৱস্থা বেলেগ হৈ গৈছে। এয়া চাইকেল থৈছোঁ, ইয়াত ফটো 2 কপিমান ল'ব লাগিব। মজা গাইছ, চাইকেলত যাওঁ। চাইকেলে পকাব নোৱাৰিছোঁ। নোৱাৰোঁ চাইকেল পকাব। এইটো ইমান টাৰ্ণিং আছে, বৰষুণো দি আছে ইতিমধ্যে। এই ৰ'ব কাকো, এই নোৱাৰোঁ। একদম বিউটিফুল। একদম প্ৰথম ব্লগটো দিয়া আছে, পাৰ্ট 2 এতিয়ালৈকে বনাই আছোঁ। আপোনালোকে এতিয়ালৈকে চাব। এয়া টাৰ্ণিং দেখিছে, আকৌ নামিব লাগিব। এইটো হাতভঙা পাহাৰ। কাৰ্বি আংলং কোন কোন আহিছে কমেণ্ট কৰি জনাব। হৈ আছে। মজা। এয়া বৰষুণ দি আছে, 11টা বজাত ক্লাছ লৈ বৰষুণত তিতি যাব লাগিব ঘৰলৈ। এনেকুৱা ধুনীয়া দৃশ্য। এয়া হৈছে কাৰ্বি আংলং ফেৰী। এয়া চব বৰষুণ পৰি আছে। এটা পাহাৰ পাৰ হৈছোঁ আৰু এটা আছে। এয়া
আৰু এইটো পাহাৰ গছ দেখিছে এয়া পাহাৰ ইতিমধ্যে পাইছোহি পাহাৰ ছেকেণ্ড পাহাৰখন ভাগৰে লাগিলে এয়া এইখন নদী এয়া মেজিক আহি আছে বলক আৰু আগুৱাই যাম গাইজ একদম ভাগৰ লাগিছে কি ল'লে সেয়া এয়া পাহাৰ কাটি কাটি ৰাস্তা বনাইছে ইয়াৰ অৱস্থা বেয়া হৈ গৈছে এই ৰাস্তাটো কেতিয়াৰ পৰা বনাইছে এইটো আজি 15 সাল হৈছে অঁ বেছি দিন হোৱা নাই ৰাস্তা বনোৱা তোকে দেখি জানো মৰম লাগি যায় তোকে খুলি কথা কবলৈ মন যায় তোকে দেখি জানো মৰম লাগি যায় কি নাম দি মাতিম তোক কি বুলি ভাবিম তোক ইতিমধ্যে পালোহি ঘৰ তেতিবুৰি মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল বাটনটো টিপি দিব অৱস্থা বেয়া গাইছ গোটেই বোকা মাৰিলে তেতিবুৰি ইতিমধ্যে ঘৰ পাইছোহি আৰু 1 মিনিটাৰমান আছে থেংক ইউ